ফাৰ্ষ্ট চুলি সৰি মানে নোহোৱা হৈ গৈছে জানেনে। টাকলা হ'ম আৰু 2 দিনমান পিছত, বেছি দিন নাই। আৰু চুলিৰ অৱস্থা দেখা পালে মানুহ চক খাব। এতিয়া ভাবিছোঁ অলপমান কিবা কিবি ঘৰুৱা মানে বস্তু লগাওঁ। এয়া জবা ফুল, এডাল জবা ফুলে হয় বোধল। জবা ফুলৰ পাত, তাৰপিছত কিবা কিবি সেনেকৈ লগাওঁ বুলি ভাবিছোঁ। ইমান আগতেও লগাইছোঁ, কিন্তু মোৰ ইমান বেছি কামত দিয়া নাই, কিয় বা নাজানো। আৰু এইফালে জবা ফুলৰ কোমল কোমল পাতকেইটা ছিঙি ল'লোঁ। আপোনালোকক যদি কোনোবাক লাগে আহিব দে। আমাৰ এইফালে মানে আমাৰ ঘৰত ঢেৰ আছে জবা ফুলৰ পাত, লগাম। ইয়াৰ পিছতো যদি চুলি সৰা নকমে, মই যদি টাকলা হৈ যায়, কেনেকুৱা ভয়ংকৰ দেখা হ'ব। ভয়ে লাগে জানেনে। এই পিঁয়াজ যে মই চব্জি বনাবৰ কাৰণে নহয়, সিটোত লগাবৰ কাৰণে কাটি আছোঁ। চুলিখিনিয়ে যদি মোৰ চাথ এৰি দিয়ে, তেতিয়াহ'লে কি হ'ব। ইমানে বেছি মানে চুলি সৰা হৈছে, মানে কি ক'ম আৰু। এয়া জবা ফুলৰ পাত লৈছোঁ, ইয়াতে পিঁয়াজ কাটি দিম, কাটি পেলাই লগাম। এনেকৈ লগাইছিলোঁ মই আগতে, কেইদিনমান লগাইছোঁ। লগাৰ পিছত মানে একমাহমান চুলি সৰা কমিছে, কমাৰ পিছত আৰু আৰম্ভ হ'ল। ঘৰৰ আধা পিঁয়াজ মই এনেকৈ চুলিত লগাই লগাই শেষ কৰোঁ জানেনে। আৰু মিক্সিতে ধুনীয়াকৈ মানে মাৰি ল'লোঁ জবা ফুলৰ পাত, পিঁয়াজ এইখিনি। আৰু দেখিবলৈ যে কি অদ্ভুত লাগিছে। গান গাই গাই বৰষুণত কায়তো শুনা নাপায়, ময়ো আটা পাৰোঁ। যি জোৰে জোৰে গান গাই কায়ো শুনাতো নাপায়ে। এদিন এনেকৈ মই হেডফোন লগাইছোঁ কাণত হেডফোন লগাই কিনে এইটো মাজৰ ৰুমত, সেইটো ঘৰৰ মাজৰ ৰুমত বাগৰ দি আছোঁ। বাগৰ দি থাকিলে ককাইদেউৰ লগ এটাতো আহিছে। আহি কিনে মই ভাবা নাজানো, হেডফোনত তাৰ পুৰা আইনাখন লাগে, ময়ে যেন পৃথিৱীৰ ভিতৰত ধুনীয়াকৈ গান গাওঁ। আটা পাৰি পাৰি গান গাই আছোঁ। তাৰপিছত বহুত টাইম গান গাই 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 অলপ পিছত ওলাই আহিছোঁ। তাহাঁতক চাহ দিছে, দি কিনে সিবাৰ এয়া কি কয়, জেঠাণ্ডা গোটাইগিলা হাঁহিব ধৰিছে, হিমায়ে গালি দিছে না গোটাই তাই গান গাইছে। মই গমেই নাপাওঁ। মই গানে মাৰি আছোঁ পুৰা পাৰে কায়ো একো খোৱাও নাই। গানে গাই আছোঁ, এনে যি লাজ লাগছে। পিছত তাৰপিছত আৰু একদিন 2টা চলি বিয়াক মাতবা আহিছে বিয়াক মাতবা আহোঁতে মই টিভিটা লগাই দিবা গৈছোঁ। বোলো টিভিটা চাই থাকা, টিভিটা লগাই দিম। দিয়াংতেতো কিবা শ্বৰ্ট কৰিছে তো মোক। মইতো গম নাপাওঁ, মই শ্বৰ্ট কৰা বুলি ভাবা নাই। কেনেকৈ শ্বৰ্ট কৰিছে মই জানাই নাই। তো শ্বৰ্ট কৰা কিবা ভৰিৰ সেই গাঁঠি তাৰ সেইখিনি দিনা ভাজ লগা নিচিনা কাবাই দলি মাৰাৰ দৰে সেনাখান হৈ গৈছে, টিঙিতকৈ দিছে একদম। মই ভাবছোঁ তাহাঁতে দলি মাৰছে, এনে গালি দিছোঁ, গালি চালি দি ওলাই আছোঁ। আৰু এইফালে লেকচাৰ মাৰি মাৰি মোৰ মূৰত মানে জবা ফুল লগোৱা হৈ গ'ল। পূৰা গুৰবিলাকত লগাই দিছোঁ ধুনীয়াকৈ। আৰু এতিয়া আগখিনিত লগাব বাকী আছে। আগখিনিতো ফাটি চিৰি মানে এনেকুৱা হৈছে, ঝাৰু মানে আমাৰ ঘৰৰ ঝাৰু তাৰু অলপমান ভাল নেকি মোৰ মানে চুলিখিনিতকৈ। ইমানে এডাল চুলি 10ডালমান হৈ গৈছে। মানে কিমান মানে হিচাপ কৰিব নোৱাৰি, এডাল চুলি মানে আগখিনি কিমানডাল যে হৈ গৈছে, ঠানি চানি ওলাই গৈছে পূৰা গছৰ নিচিনা। তাৰপিছত আৰু এনেকৈ ধুনীয়াকৈ লগাই ল'লোঁ। আৰু এতিয়া লগাই থাকোঁতেও পূৰা ধাৰাসাৰ চুলি সৰিহে আছে। ইমানে বেছি চুলি সৰিছে, তাৰ কাৰণে মানে ইমান অশান্তি হৈ গৈছে মোৰ, মানে কি ক'ম আৰু, ক'বৰ কাৰণে ভাষা নাই। তাৰপিছত এনেকৈ গোটেই আগতো লগাই ল'লোঁ ধুনীয়াকৈ। আৰু যিহেতু বেছি নালাগে, অলপমান হ'লেই হয়। দেখাত মই চুলিখিনি মানে গফা যেন লাগে, কিন্তু চুলিৰ ভিতৰত একেবাৰেই চুলি নাই দেখিবৰ কাৰণেহে। যদি তাতে আৰু ষ্ট্ৰেইট চুলি হ'ল হয়, তেতিয়াতো আৰু হৈছে আৰু একেবাৰে টাকলা ওলায়ে গ'ল হয়। এতিয়া কমচে কম অলপমান দেখাত ভাল লাগি আছে। চুলিখিনি জাবৰৰ নিচিনা যে ফুলি থাকে। আগতে কি হৈছিল, মোক দুডাল মানে ল'বৰ লাগিছিল, ইমানেই বেছি চুলি আছিল স্কুলত যাই থাকোঁতে। আৰু দুডাল ল'বৰ মাৰি গৈছিলোঁ, এডাল মাৰিলে নহয়েই আৰু ধুনীয়াকৈ দুয়োফালে মানে চেলে বটিলেও ধুনীয়া লাগে। কিন্তু এতিয়া এটা মানে পিছফালে যদি অকল এডাল চেলে গাঁঠো, তথাপিও মানে গৰুৰ লেটুৰ নিচিনা সেনেকুৱা দেখা পায়। ইমানেই বেয়া অৱস্থা। মোৰেই হৈছেনে নাজানো আৰু কাৰোবাৰ হৈ আছে।